নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে। আজি এটা আকৌ নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি টপিকটো হৈছে আমি মেডিকেল বিভাগত গ'লে আমি কি বিভাগত কি বেমাৰ দেখাব পাৰিম সেই বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বহুতে সোধে, মানে বহুত লগৰ ছোৱালী হওক বা মানে মোৰ ওচৰ চুবুৰীয়াই হওক, কেতিয়াবা বেমাৰ চেমাৰ হ'লে সোধে আৰু মানে কোনটো বিভাগত কি বেমাৰ দেখাম সেই বিষয়ে কিছু কথা ক'ম। আজি মই ক'বলৈ ওলাইছোঁ কি বিভাগত কি বেমাৰ দেখাম। প্ৰথমতে আহে আমাৰ মেডিচিন বিভাগটো। মেডিচিন বিভাগত আমি সৰু সুৰা যিমান বেমাৰ আছে, আমাৰ ইণ্টাৰনেল হওক এক্সটাৰ্নেল হওক, যিমান প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰ সাধাৰণতে দেখুওৱা হয়। আমাৰ সাধাৰণতে কেতিয়াবা হয় আপোনাৰ বমি, জ্বৰ, কাহ, চৰ্দি, মূৰ ঘূৰোৱা, উইকনেছ ফিল হোৱা, দেহত ব্লাডৰ পৰিমাণ কমি যোৱা, সেইবোৰ বহুত কিছুমান যিমান সৰু সুৰা বেমাৰ আছে প্ৰথমে আমি মেডিচিন বিভাগত দেখাওঁ। মেডিচিন বিভাগত প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত আমাৰ চব পৰীক্ষা কৰিব দিব ডক্টৰে। তাৰ পাছত আপোনাৰ কোনটো বিভাগত কি যাব, হয়তো মেডিচিনৰ ট্ৰিটমেণ্ট কৰিব, নহ'লে যদি স্পেচিয়েল এৰিয়া থাকে, যে যদি আমাৰ কিডনি প্ৰব্লেম আছে বা ব্ৰেইনৰ প্ৰব্লেম হৈছে কিবা, নহ'লে লিভাৰৰ প্ৰব্লেম হৈছে, তেতিয়া কিছুমান স্পেচিয়েল এৰিয়া থাকে। সেই স্পেচিয়েল এৰিয়াবোৰত মানে ডক্টৰে এডভাইচ কৰে দেখাবৰ কাৰণে। প্ৰথমতে মাথাৰ ওপৰৰ পৰা আহিছোঁ, ব্ৰেইনৰ কথা ক'বলৈ ওলাইছোঁ। ব্ৰেইনটো আমাৰ নিউৰ'লজি বিভাগত পৰে। নিউৰ'লজি বিভাগটোত সাধাৰণতে নাৰ্ভাছ ছিষ্টেমৰ লগত ৰিলেটেড সকলো ধৰণৰ বেমাৰ আজাৰ চোৱা চিতা কৰা হয়, যেনে আমাৰ মূৰৰ বিষ হোৱা, মাইগ্ৰেইন হোৱা, ষ্ট্ৰ'কৰ আন এটা নাম হৈছে CVA, কাৰ্ডিঅ'ভাস্কুলাৰ এক্সিডেণ্ট বুলি কয়, আৰু এপিলেপচি, চিজাৰ, স্পাইনেল কৰ্ড ডিছঅৰ্ডাৰ, যিকোনো মানে ব্ৰেইনৰ লগত ৰিলেটেড যিকোনো ধৰণৰ বেমাৰ আমাৰ নিউৰ'লজি ডিপাৰ্টমেণ্টত যায়। নিউৰ'লজি ডিপাৰ্টমেণ্টৰ ডক্টৰে চোৱা চিতা কৰে। আকৌ নেক্সট আহিল আপোনাৰ অপথালমলজি ডিপাৰ্টমেণ্ট। অপথালমলজি ডিপাৰ্টমেণ্টত চকুৰ বিষয়ে অধ্যয়ন কৰা হয়। চকুৰ যিকোনো বেমাৰ হ'লে আমি প্ৰথমতে মেডিচিনত দেখাম। যদি কিবা প্ৰব্লেম চকুৰ প্ৰব্লেমৰ থাকে তেতিয়াহ'লে ডক্টৰে অপথালমলজি বিভাগত দেখাব দিয়ে। নেক্সট আপোনাৰ আহে কাণ, নাক আৰু ডিঙি। এইটো হৈছে ENT বিভাগ। এই বিভাগৰ লগত ৰিলেটেড যিকোনো প্ৰব্লেমে ENT বিভাগে চাই। ENT মিনছ ইয়াৰ, নোজ, থ্ৰোট ডিপাৰ্টমেণ্টে এইখিনি বস্তু ট্ৰিট কৰে, মানে চোৱা চিতা কৰে। নেক্সট আহিব কাৰ্ডিঅ'লজি বিভাগ। কাৰ্ডিঅ'লজি বিভাগত সাধাৰণতে এইটো এটা মেডিচিনৰ ব্ৰাঞ্চ হয়, আৰু স্পেচিয়েল এৰিয়া হয়। কাৰ্ডিঅ'লজি বিভাগত সাধাৰণতে হাৰ্টৰ লগত ৰিলেটেড সকলো ধৰণৰ বেমাৰবোৰ চোৱা চিতা কৰা হয়, যেনে হাৰ্ট এটেক হওক, হাৰ্ট ফেইলৰ হওক, আৰ্টাৰী কিবা ডিফেক্ট হওক, যিকোনো ধৰণৰ মানে হাৰ্টৰ লগত ৰিলেটেড বেমাৰ, সেইবোৰ সকলো ধৰণৰ কাৰ্ডিঅ'লজি বিভাগত সাধাৰণতে ট্ৰিট কৰা হয়। আৰু নেক্সট হৈছে আমাৰ কিডনি বেমাৰবোৰ সাধাৰণতে আমাৰ নেফ্ৰলজি বিভাগত চোৱা চিতা কৰা হয়। নেফ্ৰলজি ডিপাৰ্টমেণ্টত সাধাৰণতে কিডনিৰ লগত যিমান প্ৰব্লেম আছে, যেনে CKD মিনছ ক্ৰনিক কিডনি ডিজিজ, AKI একুট কিডনি ইঞ্জুৰি, আৰু ৰিনেল ফাংচনৰ যদি কিবা ফেইলৰ থাকে, বেলেগ প্ৰব্লেম থাকে, তেতিয়াহ'লে নেফ্ৰলজি বিভাগত চোৱা চিতা কৰে। আৰু তাৰে লগত আৰু বিভিন্ন ধৰণৰ লজি আছে, লগত হেমাটলজি আপোনাৰ ব্লাডৰ বিষয়ে অধ্যয়ন কৰা হয়। ইউৰ'লজি বিভাগত পেচাবৰ বিষয়ে অধ্যয়ন কৰা হয়। আকৌ আপোনাৰ আছে ডাৰ্মাটলজি স্কিনৰ বিষয়ে অধ্যয়ন কৰা হয়। স্কিন বিভাগটো সাধাৰণতে ডাৰ্মাটলজি বিভাগলৈ যায়। আৰু নেক্সট হৈছে ৰিপ্ৰডাক্টিভ ছিষ্টেম। ৰিপ্ৰডাক্টিভ ছিষ্টেমটো সাধাৰণতে আমাৰ অবষ্টেট্ৰিক্স এণ্ড গাইনেকলজি বিভাগত যায়। তো যদি কিবা প্ৰব্লেম থাকে আপোনালোকৰ, তো সেইখিনি বিভাগটোত আপোনালোকে গম পাব কি বস্তুত কি ডিপাৰ্টমেণ্টত দেখাব লাগে। নেক্সট হৈছে আপোনাৰ আৰু আমাৰ হাড়ৰ বিষয়ে অধ্যয়ন কৰা হয় অৰ্থপেডিক্স বিভাগত। অৰ্থপেডিক্স ডিপাৰ্টমেণ্টত আমাৰ হাড়ৰ যিকোনো হাড় ভঙা, তাৰপিছত হাড়ত কিবা বেলেগ বেমাৰ হোৱা, সকলো ধৰণৰ বেমাৰ, হাড়ৰ লগত ৰিলেটেড সকলো ধৰণৰ বেমাৰ অৰ্থপেডিক্স ডিপাৰ্টমেণ্টত যায়। আৰু চাৰ্জাৰী ডিপাৰ্টমেণ্টত সাধাৰণতে আমাৰ যিকোনো কিডনি ষ্ট'ন হোৱা, তাৰপাছত এপেণ্ডিচাইটিছ হোৱা,
তাৰপাছত পেনক্ৰিয়াটাইটিছ হোৱা যিকোনো আমাৰ অপাৰেশ্যনৰ লগত ৰিলেটেড যিখিনি আমাৰ বেমাৰ আছে তো সেইটো বিভাগ চাৰ্জাৰী বিভাগে চায়। আমাৰ চাৰ্জাৰী প্ৰথমতে চাৰ্জাৰী কৰা হয়। চাৰ্জাৰী কৰাৰ পাছত আপোনাৰ মানে ভাল হ'লে সেইটো পেচেণ্টক পঠাই দিয়া হয়। আৰু এটা বিভাগ আছে সেইটো হৈছে অংক'লজি সাধাৰণতে আমাৰ কেঞ্চাৰ বেমাৰবোৰ যিমান কেঞ্চাৰ আছে সেই কেঞ্চাৰ বেমাৰবোৰ সাধাৰণতে অংক'লজি বিভাগত ট্ৰিটমেণ্ট কৰা হয়। আৰু বহুত কিবা কিবি সৰু বিভাগ আছে যিবোৰ আমাৰ সাধাৰণতে এইবোৰ স্পেচিয়েল এৰিয়া হয়। স্পেচিয়েল এৰিয়াত বেমাৰবোৰ স্পেচিয়েলি ট্ৰিট কৰা হয়। এনেই মেডিচিনৰ যিকোনো সৰু সুৰা বেমাৰবোৰতো মেডিচিনতে ঠিক হয়, কিন্তু যদি স্পেচিয়েলি ট্ৰিটমেণ্ট কৰিব লাগে তেতিয়াহ'লে এইটো স্পেচিয়েল বিভাগত যাব লাগিব। যেনে নেফ্ৰলজি বুলি ক'লোঁ আপোনালোকক, নেফ্ৰলজি, কাৰ্ডিঅ'লজি, নিউৰ'লজি, তাৰপাছত ডাৰ্মাট'লজি, অবষ্টেট্ৰিক্স এণ্ড গাইনী, তাৰপাছত অৰ্থপেডিক্স, অপথালমলজি, অংক'লজি সেনেকুৱা বিভাগবোৰত স্পেচিয়েলি ট্ৰিটমেণ্ট কৰাৰ কাৰণে যাব পাৰিব। আৰু আছে আৰু বিভিন্ন ধৰণৰ বিভাগ আছে। সৰু বাচ্ছাৰ কাৰণে বিভাগ আছে। সৰু বাচ্ছাৰ কাৰণে পেডিয়াট্ৰিক্স বিভাগত সাধাৰণতে দেখুওৱা হয় সৰু বাচ্ছাবোৰক। আৰু চাইকেট্ৰি বিভাগ আছে। চাইকেট্ৰি বিভাগত সাধাৰণতে ব্ৰেইনৰ প্ৰব্লেম যিমান আপোনাৰ চাইক'লজিকেল যিমান প্ৰব্লেম আছে সেইবোৰ দেখুওৱা হয় পেচেণ্টৰ। আৰু বিভিন্ন ধৰণৰ বিভাগ আছে মেডিকেলত। সেই বিভাগবোৰত আৰু মনত পৰিলে কেতিয়াবা আকৌ এটা চেপ্টাৰ 2 হিচাপতে লৈ আহিব পাৰিম আপোনালোকৰ কাৰণে। যিখিনি মনত আছে সেইখিনি আপোনালোকৰ কাৰণে ক'লোঁ। আৰু মই যিখিনি আমাৰ সাধাৰণতে মানুহবোৰে মেডিকেললৈ যায় আৰু যাই পেলাই সাধাৰণতে ট্ৰিটমেণ্ট কৰে। আৰু তেওঁলোকে কিছুমানে হয়তো আমিও আগতে যেতিয়া পঢ়া নাছিলোঁ তেতিয়া গম পোৱা নাছিলোঁ যে আমি ক'ত যাব লাগে, কি কৰিব লাগে। আমি বেলেগক সোধোঁ যে আমি কি বিভাগত দেখাম, কোনটো বেমাৰ কি বিভাগত দেখাম। এতিয়াও বহুতে সোধে। আমাৰ ঘৰৰ আনকি মা দেউতাহঁতৰো প্ৰব্লেম হয় কিছুমান ক্ষেত্ৰত, তাৰমানে ক'ত যাব ক'ত নাযাব। তো সেইকাৰণে এইখিনি কথা মই ক'লোঁ। আৰু যেতিয়া কিবা কিবি যদি মনত আহে আৰু এনেকুৱা টপিক সৰু সুৰা কিছুমান টপিক লৈ আহিব চেষ্টা কৰিম মই, তেতিয়াহ'লে মানে আৰু কিবা যদি সৰু কুৱেশ্যন থাকে মেডিকেল ৰিলেটেড, মই যিখিনি পাৰোঁ সেইখিনি ক'বলৈ চেষ্টা কৰিম। মই কিতাপৰ ভাষাত কেতিয়াও বুজাব চেষ্টা কৰা নাই। কিতাপৰ ভাষা ক'বলৈ গ'লে আৰু বহুতখিনি মানে টাফ হৈ যায়। আৰু যিখিনি সহজভাৱে ক'ব পাৰোঁ সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকক। থেংক ইউ, বাই বাই।